মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকলৈ জনমভূমি কবিতাটো আগবঢ়াইছোঁ। মেলিলোঁ প্ৰথম চকু তোমাৰ কোলাতে আই, জনমৰ আদিম পুৱাত। কবিয়ে কৈছে যে তেওঁ জন্ম পায়ে আইৰ কোলাত প্ৰথমে চকু মেলিছিল। মুদিম আকৌ চকু তোমাৰ কোলাতে শুই জীৱনৰ শেষ সন্ধিয়াত। অৰ্থাৎ জীৱনৰ শেষ সময়তো তেওঁ আই মাতৃৰ কোলাতেই চকু মুদিব। মৰাৰ পিছতো যেন পাওঁহি আকৌ ঠাই চেনেহৰ শীতলী কোলাত। মৰাৰ পিছতো পুনৰ মৰমৰ শীতল কোলাত ঠাই বিচাৰিছে। ভাগৰুৱা আত্মাই শেষৰ জিৰণি লয় জিৰাবহি তোমাৰ ছায়াত। যেতিয়া তেওঁৰ আত্মাই ভাগৰি পৰিব শেষৰ জিৰণি লবলৈ আইৰ ছায়া বিচাৰিব। পখী হৈ আকাশৰ বুকুত ফুৰি মুৰি বাহ লম ওখ বিৰিখত। কবিয়ে কৈছে তেওঁ পখী হৈ উৰি ফুৰিব আকাশৰ বুকুত আৰু বাহ লব ওখ বিৰিখত অৰ্থাৎ ওখ গছত। পুৱতিৰ লগে লগে জগাম তোমাক নিতে বনৰীয়া সুৱদী গীতত। ৰাতিপুৱাৰ লগে লগে বনৰীয়া সুৱদী গীতেৰে আইক জগাই তুলিব। আকাশৰ তৰা হৈ লাগি চাই ৰম সেউজীয়া শুৱনি জেউতি। ধুনীয়া সেউজীয়াবোৰ তেওঁ আকাশৰ পৰা তৰা হৈ চাই থাকিব। জোনাকত মিল হৈ বিমান পথত ৰৈ ওৰে ৰাতি কৰিম আৰতি। কৈছে যে জোনাকৰ সৈতে মিলি বিমান পথত অৰ্থাৎ উৰাজাহাজ যোৱা পথ সেই পথত ৰৈ তেওঁ গোটেই ৰাতি আৰতি কৰিব। হিমালয় পৰ্বতৰ শুকুলা টিঙত গৈ ফুলি ৰম মানসী বিলত। হিমালয় পৰ্বতৰ শুকুলা টিঙত গৈ অৰ্থাৎ বগা টিং মানে হৈছে পৰ্বতৰ ওখ অংশ, সেই ওখ অংশত গৈ তেওঁ ফুলি ৰব মানসী বিলত। মলয়াৰ চুঁৱৰত পাৰিজাত ৰেণুসানি ধুলাম তোমাৰ চৰণত। বতাহৰ সোঁতাত পাৰিজাত ফুলৰ ৰেণু সানি ধুলাম তোমাৰ চৰণত। নদী হৈ পখালিম দুখনি চৰণ নিতে মাটি হৈ মিলিম বুকুত। নদী হৈ আইৰ চৰণ দুখনি ধুই দিব আৰু মাটি হৈ মিলিব বুকুত। সোণোৱালী মেঘ হৈ ৰঙা হাঁহি বিৰিঙাম হেতা পৰা দুখনি ওঠত। সোণোৱালী মেঘ হৈ শুকাই যোৱা দুখনি ওঠত তেওঁ ৰঙা হাঁহি বিৰিঙাব। এই কবিতাটোৰ কবি নলিনীবালা দেৱীৰ বিষয়ে চমুকৈ জানো আহা। নলিনীবালা দেৱীৰ জন্ম হৈছিল 1898 চনত আৰু মৃত্যু হৈছিল 1977 চনত। তেওঁ অসমৰ মহিলা কবিসকলৰ ভিতৰত এগৰাকী প্ৰতিষ্ঠিত কবি আছিল। তেখেতৰ জন্ম হৈছিল অসমৰ বৰপেটা জিলাত। তেখেত স্বাধীনতা সংগ্ৰামী কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈৰ জীয়ৰী আছিল। অকালতে স্বামীক হেৰুৱাই তেখেতে কাব্য চৰ্চাত মন দিছিল। সন্ধিয়াৰ সুৰ, সপোনৰ সুৰ, পৰশমণি আদি হ'ল তেখেতৰ উল্লেখযোগ্য কবিতাৰ পুথি। মীৰাবাই, শেষ পূজা, পাৰিজাতৰ অভিষেক আদি শিশু নাটিকাৰ লগতে তেখেতে আত্মজীৱনী আৰু দেউতাকৰ জীৱনীও লিখি থৈ গৈছে। পদ্মশ্ৰী সন্মান লাভ কৰা কবি নলিনীবালা দেৱী আমাৰ চিৰ নমস্য। পাঠটোত থকা প্ৰশ্নসমূহ দ্বিতীয়টো ভিডিঅ'ত আগবঢ়াম। এনেকুৱা ভিডিঅ'বোৰ পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিবা। ধন্যবাদ।